তো হেল্ল' গাইছ মই অমৃত শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট ইউটিউব চেনেল চ পুনৰবাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ চ সকলোৱে চাগে নিজৰ নিজৰ নম্বৰ দিছে নিশ্চয় পাই গ'ল আপোনালোকৰ টোটেল মাৰ্ক কিমান হ'ল কমেণ্ট কৰি জনাব আৰু তাৰমানে আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম যে মেডিকেল কাট অফক লৈ তাৰমানে মেডিকেলত কি চেক হ'ব বা কি চাব ওলাইয়ে দিব নেকি সেইবিলাক টেনশ্যনত তাৰমানে ল'ৰাবোৰ তাৰমানে এতিয়া বহুতো তাৰমানে এক্সাইটেড হৈ আছে বহুতো দুখিত হৈ আছে বহুতো ভয় কৰি আছে চ' আপোনালোকক মই ফুল ডিটেইলছ দিম কি চেক কৰিব কাৰণ ময়ো এটা কেণ্ডিডেট মোৰো তাৰমানে বহুত ভয় মোৰো দাঁতবিলাক অলপ তেৰা পেৰা আৰু গাঁততো বহুত দাগবিলাক আছে চ' মোৰ পূৰা ভয় লাগি আছিল সেইকাৰণে মই সেইদিনা তাৰমানে ডিফু তাৰমানে আছাম ৰাইফলছ কেম্পত গৈছিলোঁ তাতে মোৰ দাদা ৰিচেণ্টলি জইন হৈছিলে 2021 ভৰ্তিত চ' মই তাতে যাই পেলাই তেওঁলোকক সোধা পোছা কৰোঁতে তাৰমানে কি ক'লে আপোনালোকক মই শ্বেয়াৰ কৰিম কিন্তু ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে তাৰমানে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে মই লাষ্ট ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মই এই চেনেলটোত হিন্দী আৰু এছামিছ দুটাই লেংগুৱেজত ভিডিঅ' বনাম বুলি চ' প্ৰথমতে মই ভাবিছিলোঁ হিন্দী লেংগুৱেজত কিন্তু এতিয়া ভাবিলোঁ দুটাই লেংগুৱেজত বনাম বুলি চ' কিয় মই এছামিছ লেংগুৱেজতো ভিডিঅ' বনাম বুলি ভাবিলোঁ আপোনালোকে জানেনে কাৰণ মোৰ লাষ্ট ভিডিঅ'ত কোৱাই নহ'ল যেতিয়া মই ভিডিঅ'টো চাই ল'লোঁ তাৰপিছতে ক'লোঁ যে কিয় বনাম সেইটো কোৱাই নহ'ল চ' শুনক আমাৰ এতিয়া বৰ্তমান কি আছে মই যিহেতু অসমৰ পৰা বিলংছ কৰিছোঁ চ' মোৰ ভিডিঅ' কোনে চাব বেছিকেলি এছামিছ ল'ৰাবোৰে চাব চ' আমাৰ মাজত এনেকুৱা এতিয়া বহুতো কেণ্ডিডেট আছে বা এনেকুৱা বহুতো অসমীয়া ল'ৰা আছে বা এছামিছ ল'ৰা আছে চ' মানে যিহে এতিয়ালৈকে মানে হিন্দী বুজি নাপায় বা বুজি পালেও ভালকৈ ক'ব নোৱাৰে বা বুজাত অসুবিধা হয় চ' মই মানে ভাবোঁ মোৰ ভিডিঅ'ৰ দ্বাৰা সকলো ল'ৰাৰ সুবিধা হওক আৰু মোৰ ভিডিঅ'টো স্পষ্টকৈ সকলোৱে বুজি পাওক চ' মই সেইবাবে এছামিছত বনালে তাৰমানে সকলোৰে সহায় হ'ব বা বুজাত সহজ হ'ব বুলি মই এই চেনেলটোত এছামিছতো ভিডিঅ' বনাবলৈ মানে সিদ্ধান্ত লৈছোঁ চ' আপোনালোকক কি লাগে কমেণ্ট কৰি জনাব চ' ব'লক এতিয়া মেইন টপিকৰ ওপৰত আলোচনা কৰোঁ তাৰমানে সেইটো ৰুমত আছিলোঁ এতিয়া ইফালে আহিলোঁ যি কি নহওক চ' চাওক মই সেইদিনা তাৰমানে ডিফু আছাম ৰাইফলছ কেম্পত গৈছিলোঁ সেই টপিকত লৈ ফালে তাৰমানে মেডিকেলৰ মানে কি হ'ব কি নহয় সেইবিলাক মোৰো তাৰমানে বহুত ভয় চ' সেইকাৰণে মই সোধা পোছা কৰিবলৈ গৈছিলোঁ চ' তাতে কিন্তু ভিডিঅ' চিডিঅ' তাৰমানে বনাব নিদিয়ে তথাপিও মই তাৰমানে পূৰা ডিটেইলছ সুধিলোঁ দাদাহঁতক তাৰমানে কি ক'লে তো শুনক মই তাতে দেখিলোঁ যে কেইজনমান ল'ৰাৰ পূৰা এতিয়াও নখনি আছে আঁঠুটো দুটা পূৰা লগ লাগি যায় তাৰমানে এতিয়াও কিছুমানৰ দাঁতবিলাক তেৰা বেৰা কিছুমানৰ হাত বেকা দাগ চাগ আছে তাৰমানে চ' সিহঁতে ক'লে যে ভয় কৰিবলগীয়া একো নাই মানে তাতে একদম নৰ্মেলি থাকিলে হ'ল একদম কনফিডেন্সৰ লগত তাতে থিয় দিলে হ'ল ভয় কৰিবলগীয়া নাই কঁপিবলগীয়া নাই চ' হৈ যাব আৰু সিহঁতে ক'লে যে মেইন তিনিটা বস্তু চেক কৰে আপোনাৰ 1 নম্বৰ হ'ল ইউৰিন 2 নম্বৰ হ'ল আপোনাৰ ব্লাড আৰু 3 নম্বৰ আপোনাৰ আইচ চকু আৰু কাণটো পূৰা চাফা কৰি যাব আৰু কাণৰ পৰ্দাবিলাক ভালদৰে চাৰি জাৰি কৰি যাব আৰু তাৰমানে পাৰিলে নিজৰ ঘৰৰ ওচৰত কিবা গভৰ্ণমেণ্ট হস্পিটেল থাকিলে তাত যাই পেলাই নিজৰ প্ৰি মেডিকেলটো কৰাই ল'ব এই ইউৰিন ব্লাড তাৰপিছত আপোনাৰ BP আইচ আৰু কাণ এইবিলাক চেক কৰিলে হৈ গ'ল চব বিশেষ একো ভয় কৰিবলগীয়া নাই তাতে যাই একদম কনফিডেন্সত থিয় দিলে হ'ল আৰু তাতে তাৰমানে আপুনি ভয় কৰিব নালাগে ভয় কৰিলে আপোনাৰ BP হাই হৈ যায় তাতো আপোনাক পইণ্ট দিব পাৰে আৰু বোলে সিহঁতে ক'লে যে 21 বা 22 পইণ্টছ থাকে তাৰে ভিতৰত যদি আপুনি 14 পইণ্টছো পাই যায় না তো আপুনি কোৱালিফাই হৈ যাব তাৰমানে 14 পইণ্ট পালে হৈ গ'ল তাৰমানে আপুনি কোৱালিফাই ঠিক আছে চ' বিশেষ ভয় কৰিবলগীয়া একো নাই মইতো তাৰমানে যাই ফালে পূৰা চালি জাৰি কৰি ফালে সিহঁতক সোধা পোছা কৰি পূৰা ডিটেইলছ লৈ ল'লোঁ আপোনালোক যদি বিশ্বাস নহয় এয়া ফটো চাই লওক এয়া চেল্ফি উঠিছোঁ এয়া ছিংগল ফটো উঠিছোঁ মই দাদাহঁতৰ লগত চ' বেছি তাতে ফটো উঠিব নিদিয়ে আৰু তাৰমানে ভিডিঅ' বনাব নিদিয়ে বেছি সময় কথাও পাতিব নিদিয়ে চ' সেয়ে আৰু আপোনালোকক মই এই ইনফৰমেশ্যন দিব বিচাৰিছিলোঁ যে ভয় কৰিবলগীয়া একো নাই অলপমান একো তেৰা বেৰা থাকিলে একো নাই দাগ চাগ একো নাই অলপমান দাঁত চাতো একো নাই মানে দাঁতটো কিন্তু চাফা কৰি যাব যে দাঁত ক'লা বা হালধীয়া এইবিলাক কিছুমানৰ থাকে 2 টাইম ব্ৰাছ কৰিব সন্ধিয়া মানে ৰাতি ভাত খোৱাৰ পিছত আৰু ৰাতিপুৱা শুই উঠি 2বাৰ ব্ৰাছ কৰিব এইবিলাক গাঁতৰ যিমান আপোনাৰ চুলিবিলাক চব চাফা কৰি যাব তাৰপিছত আপোনাৰ হেয়াৰ কাটিংটো পূৰা ফৌজিত দিব বাকী একো নাই তাত যাই ফালে একদম মানে ভয় কৰিবলগীয়া নাই একদম কনফিডেন্স লৈ পেলাই থিয় থাকিব নিশ্চয় পাছ হৈ যাব আৰু ডকুমেণ্টছবিলাক পূৰা ধ্যান কৰিব দেই কিন্তু ডকুমেণ্টছবিলাক ভালকৈ বনাই ল'ব একদম 100% হৈ যাব চ' লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই জয় হিন্দ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব চ' আপোনালোকৰ কাৰণে মই সদায় এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহি থাকিম চ' লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই জয় হিন্দ।